ক'ৰনা ভাইৰাছ বিশ্ব মানৱ সম্প্ৰদায়ক ত্ৰাসিত কৰা এই ক'ৰনা ভাইৰাছৰ উৎপত্তি চীন দেশত যদিও সম্প্ৰতি ক'ৰনাৰ আতংক বিয়পিছে বিশ্বৰ 28খন দেশলৈ। জন্তুৰ পৰা মানুহৰ শৰীৰলৈ বিয়পি পৰা এই ক'ৰনা ভাইৰাছৰ দৰে অভিশাপৰ ভৱিষ্যতবাণী কৰা হৈছিল আজিৰ পৰা প্ৰায় 40টা বছৰ পূৰ্বে। হয়, 40 বছৰ পূৰ্বে অৰ্থাৎ 1981 চনতেই আমেৰিকা যুক্তৰাষ্ট্ৰৰ এজন প্ৰখ্যাত ঔপন্যাসিক ডিন কুণ্টজৰ ৰহস্যধৰ্মী উপন্যাস দি আইজ অফ ডাৰ্কনেছত উল্লেখ কৰা হৈছিল উহান 400 ভাইৰাছৰ ইতিবৃত্ত। উপন্যাসখনত স্থান পোৱা এই উহান 400 ভাইৰাছেই হৈছে সাম্প্ৰতিক সময়ত কাল ৰূপ ধাৰণ কৰা ক'ৰনা ভাইৰাছ 19। দি আইজ অফ ডাৰ্কনেছ নামৰ এই উপন্যাসখনত বিৱৰণ থকা মতে উহান 400 ভাইৰাছবিধক গৱেষণাগাৰত সংৰক্ষণ কৰা হৈছিল জৈৱিক অস্ত্ৰ হিচাপে। অৱশ্যে উপন্যাসখনত সেয়া কাহিনী ৰূপত প্ৰকাশ পাইছিল যদিও 40টা বছৰৰ পাছত সেই যেন কাল্পনিক কাহিনীয়ে বাস্তৱ কাল হ'ল আজি বিশ্বৰ মানৱ সম্প্ৰদায়ৰ বাবে। ডেৰেন প্লিমুথ নামৰ এগৰাকী ব্যক্তিৰ টুইটাৰ একাউণ্টত উপলব্ধ হোৱা সেই কালান্তক উপন্যাস দি আইজ অফ ডাৰ্কনেছৰ কাল্পনিক কাহিনীয়ে হতবাক কৰি তুলিছে সচেতন মহলক। অৱশ্যে এই সন্দৰ্ভত কোনো ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই উপন্যাসখনৰ লেখক ডিন কুণ্টজে। বিশ্ব স্বাস্থ্য সংস্থাৰ এক প্ৰতিবেদন অনুসৰি ক'ৰনা ভাইৰাছৰ ফলত চীন দেশত 1770 জন লোক মৃত্যু হোৱাৰ বিপৰীতে ভাইৰাছত আক্ৰান্ত হৈ থকা লোকৰ সংখ্যা হ'লগৈ 70,000। ইয়াৰে সৰহসংখ্যক ঘটনা সংঘটিত হৈছে চীনৰ হুৱেই প্ৰদেশত। ক'ৰনা ভাইৰাছত এতিয়া ত্ৰাসিত হৈছে বিশ্বৰ 28খন দেশ। কালান্তক এই ভাইৰাছৰ প্ৰতিৰোধী চিটা উদ্ভাৱনত এক প্ৰকাৰে যেন ব্যৰ্থ হৈছে বিশ্বৰ চিকিৎসা বিজ্ঞান। কিন্তু শেহতীয়াকৈ এই ক'ৰনা ভাইৰাছৰ সন্দৰ্ভত 40 বছৰ পূৰ্বে কাল্পনিক ৰূপত যি উপন্যাসত ভৱিষ্যতবাণী প্ৰকাশ পাইছিল সেয়া যেন আজি সমগ্ৰ মানৱ জাতিৰ বাবে বাস্তৱ অভিশাপ। নেশ্যনেল ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট 7।